প্ৰতিদিনৰ সাংবাদিক চাণক্যৰ তো মই এইখন বিচনাতে আছোঁ চাণক্যৰ বিচনাখনত মৰ্নিং এভৰিৱান মই আছোঁ এতিয়া বৰ্তমান গোলাঘাট তো এতিয়া চাহ তাহ খাই উঠিলোঁ তো কালি আহিছোঁ তাৰপিছত আমি কালি যাম মাজুলী তো আজি বৰ্তমান গোলাঘাটত আছোঁ তো ইয়াতে নেটৱৰ্ক নাপায় তো ভিতৰত আছোঁ বহুত তো এই পৰিৱেশ চাওক না কি ধুনীয়া পৰিৱেশ মই দেখাই আছোঁ ইয়াতে অলপ গোলাঘাটৰ য'ত আছোঁ তো মই তাৰে অলপ ধুনীয়া দৃশ্য দেখুৱাম আপোনালোকক চাব তো এইটো ফ্ৰণ্ট বাহিৰ ভিতৰ তো এইফালে ফুল আছে ধুনীয়া মই ভিডিঅ' কৰিম আপোনালোকক দেখাম চাব কেনেকুৱা লাগে আৰু জনাব মোক কেনেকুৱা লাগে আৰু আপোনালোকে মোৰ শ্ব'টো চাই আছেনে সহায়ৰ হাত তো মই গোলাঘাটত আছোঁ তো আজি গধূলি যোৰহাট ওলাই যাম তো যোৰহাট ওলাই তাৰপিছত কালি মাজুলী যাম তো চাই থাকিব মাজুলীও দেখুৱাম আপোনালোকক মই আগতে মাজুলী আচলতে মই আগতে 4বাৰ আহিছোঁ বহুত বছৰ আগতে 4বাৰ তো এইবাৰ যেতিয়া যাম মোৰ 5বাৰ হ'ব তো 5 টাইম মাজুলী মই যাম আৰু হ'ব মোৰ তো আৰু মাজুলীত গৈ মোৰ ভাল লাগে বহুত ধুনীয়া জেগা তো আপোনালোকে মোৰ শ্ব'টো চাই আৰু শ্ব'টোত কাক বিচাৰে নেক্সট গেষ্ট কাৰ লগত মানে মই কথা পাতিম যদি বিচাৰে জানিম তো কমেণ্ট কৰি নামটো দি দিব মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম অ'কে এইটো হ'ল বাহিৰ যিটো মই আছোঁ এইখন ঘৰ তো এইফালে গেট এইটো বাহিৰ তো এইটো চাইড ধুনীয়া জেগা তো এটা ফুল আছে ইমান ধুনীয়া ধুনীয়া ফুল তো মই আপোনালোকক দেখাম ইমান ধুনীয়াকৈ ৰুইছে চাব তো মই এইটো লক কৰি দিওঁ কি ধুনীয়া ফুল চাৰিওফালে ইমান ধুনীয়াকৈ ৰুইছে ফুলবোৰ ইয়াতে তো এইটো ৰুমত তো এইটো হ'ল প্ৰতিদিনৰ সাংবাদিক চাণক্যৰ ঘৰ হয় মই ইয়াতে আহি গম পাইছোঁ আৰু এইখন বিচনা হ'ল প্ৰতিদিনৰ সাংবাদিক চাণক্যৰ তো মই এইখন বিচনাতে আছোঁ চাণক্যৰ বিচনাখনত তো মই ইয়াতে আহি গম পাইছোঁ এইটো চাণক্যৰ ঘৰ হয় বুলি তো মই আছোঁ ইয়াতে তো থাকিম তাৰপিছত কালি যাম তো আজি ইভিনিং যোৰহাটলৈ যাম তাৰপিছত মাজুলীৰ পৰা আকৌ আহি ইয়াতে আহিম তো ইয়াৰ পৰা বেক টু গুৱাহাটী হ'ম তো এইটো চাণক্যৰ ঘৰ হয় প্ৰতিদিনৰ যিজন সাংবাদিক কৰে তো মই আছোঁ ইয়াতে বৰ্তমান আৰু পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ ভাল লাগে ভালো লাগিছে মোৰ থাকি ইয়াতে ওলাই যাম পথাৰৰ ফালে খালি পাতহে এখন আনিলোঁ পাত নেপালী ওপৰত আছে গুড মৰ্ণিং কি খবৰ আপোনালোকৰ ভালনে মই আজি যোৰহাটত আছোঁ আজি যাম মাজুলী তো এতিয়া ৰাতিপুৱা 6টা বজাত উঠিছোঁ 6টা বজাত উঠি অলপমান এক্সাৰচাইজ কৰিছোঁ গা ধুইছোঁ তাৰপিছত অলপ খাই আছোঁ আজি মাজুলী যাম মই যোৰহাটৰ নাচনী চুকত আছোঁ নাচনী চুক বৰ্তমান ইয়াৰ পৰা যাম মাজুলী এতিয়া আকৌ আজি ঘূৰি আহিম
সো মই ইমান বেছি ভিডিঅ' কৰা নাই, অলপ অলপ কৰিছোঁ, চাব আপোনালোকে। খোৱাটো মেইন, আগতে খাই লওঁ নে কি কয়? বাকীটো আপোনালোকৰ ভালে নিশ্চয়, ভালে থাকিব, কুশলে থাকিব, কাৰণ সকলো মানে সুস্থ হৈ থকাটো জৰুৰী। আৰু পাৰিলে ডেইলি অলপ এক্সাৰচাইজ কৰিব, যাতে আপোনালোকৰ হেল্থটো ভালে থাকে। মই খাই লওঁ আৰু মাজুলী গৈ আছোঁ, দেখাম। গাড়ী উঠালোঁ ফেৰীত গাড়ী উঠালোঁ এখন। তো ইয়াৰ পৰা বাৰু এতিয়া এইফালে উঠাইছোঁ। দুটা কথা, এটা পঠালোঁ আৰু এটা পঠাম। পালোহি, এয়া চব গাড়ী ওলাই আছে, তো গৈ আছে চব সেইফালে। তো এনেকৈ যাম সেইফালে। ৰাখিব লাগিব। এইটো হ'ল চামগুৰি সত্ৰৰ জয় গুৰু শংকৰ মাজুলী। মানসিকতাত ভিৰ আছিলে কিমান সময় লাগিব আৰু বেছি নহয়, শুইখন যাওঁ। মই কিন্তু চেণ্ডেল খুলি এইটো নামঘৰ। ডাঙৰ শিলিখা গছ আছে। আউনীআটী সত্ৰ। ভিতৰৰ পৰা দেখোন কিমান ডাঙৰ। আউনীআটী সত্ৰ মাজুলী বহুত দীঘল, বহুত ডাঙৰ আচলতে। মই আগতেও আহিছিলোঁ, কিন্তু এইবাৰ আকৌ আহিছোঁ। বহুত দীঘল, বহুত ডাঙৰ। কিছুমান জেগাত চাবলৈ বহুত বস্তু আছে, কিছুমান জেগাত আকৌ নাই। এক্সপ্ল'ৰ মাজুলী। ডেকা চাং ন এইখন? এইখন ৰিজৰ্ট হয়, ডেকা চাং। হয়, এইটোৱে হ'ব। কি বুলি ক'লে বাৰু কোৱাচোন? ল'ৰাকেইটাই ক'লে যে ফেৰী লাগিছে নেকি?
লাগিব পাৰে 3টা বাজিলে ৰেডি আৰু যাম আৰু ইয়াৰ পৰা তো আকৌ যোৰহাট যাম এয়া চব ৰখি আছে গাড়ী নামাম তাৰপিছত যোৰহাটলৈ যাম তাৰপিছত আকৌ কালি তিতাবৰ যাম তো এতিয়া যাম মাজুলী আহি ভাল সোমাইছোঁ তো পাৰ হোৱা নাই তো গৈ আছোঁ গুৱাহাটীলৈ তো অলপ অলপ ভিডিঅ' কৰিছোঁ দেন চাব আপোনালোকে